হেল্ল' এভৰিৱান। আজি হ'ল 31 ডিচেম্বৰ 2024 চনৰ আজি হ'ল শেষৰটো দিন আৰু ভিডিঅ'টো যিহেতু আপোনালোকে 2025ত চাই আছে, গতিকে সকলোকে মোৰ ফালৰ পৰা হেপী নিউ ইয়েৰ কৈ দিলোঁ আগতীয়াকৈ। আৰু এতিয়া আমি গৈ আছোঁ বাইহাটা চাৰিআলিৰ ওচৰৰে মদন কামদেৱ দেৱালয়ত। বহুতেই হয়তো নামটো শুনিছে মদন কামদেৱৰ। বহুতেই ইয়াত পিকনিক খাবলৈ আহে, বছৰৰ শেষৰ কেইদিন পিকনিক খায়, প্ৰথমতো পিকনিক খায়। বহুত ভাল লগা এটা মন্দিৰ হয়, বহুত ধুনীয়া পৰিৱেশৰ মাজত সকলোৱে ইয়াত ফূৰ্তি কৰে। আৰু আমি গৈ আছোঁ, আমাৰ আজি পিকনিক নাই বা তেনেকুৱা ধৰণৰ একো নাই। আচলতে এজন আমাৰ চিনাকি দাদা এজনৰ আজি বাৰ্থডে হয় আৰু বাৰ্থডে হিচাপে তেওঁ আজি ইয়াতে খানা এটা দিছে আৰু আমাক তাতে নিমন্ত্ৰণ দিছে। আৰু আমি আহিছোঁ মদন কামদেৱ দেৱালয়ত। আৰু দেখিছানে, বহুতে হয়তো চিনি পাইছে, কাৰণ ইয়ালৈকে বহুতে আহে যিহেতু বহুতে গম পাইছে। আৰু যিখিনি অহা নাই চাওকচোন, এই ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে ইমান ধুনীয়া এটা ভিউ দেখিবলৈ পাইছেনে, কিমান ভাল লাগিছে। আৰু ভিতৰতো আৰু বেছি ধুনীয়া আছে। আৰু দেখিছেনে গাড়ী, মানে ভিতৰতো ইমানেই বেছি মানুহ। আৰু অহাকালি যে কিমান মানুহ হ'ব, মানে অহাকালি ইমান বেছি জাম লাগে ইয়াতে, গাড়ী মানে ওলোৱা সোমোৱা কৰিব ইমান প্ৰব্লেম হয়। আৰু আমি আহি পালোঁ সেই খানাৰ ঠাইলৈ। আৰু এইজন হ'ল দাদা, যাৰ আজি বাৰ্থডে। তেওঁক মই বাৰ্থডে উইচ কৰি দিলোঁ আৰু খাবলৈ বহি গ'লোঁ, টেষ্টি খানা খাম। আৰু এইজন হ'ল দীপাংকৰ দা, মোৰ চিনাকি এজন দাদা হয়, এই কামৰ ক্ষেত্ৰতে লগ পোৱা দাদা। বহুত ভাল, মানে এতিয়া সম্পৰ্ক হৈ গৈছে। তেওঁৰ গাড়ীৰ ডেছবৰ্ডত মানে মোৰ এটা টয় ভাল লাগিছিলে, গতিকে আমাৰ গাড়ীখনত থ'বলৈ মোক লাগে বুলি ক'লোঁ। সেইকাৰণে নিউ ইয়েৰ গিফ্ট হিচাপে তেওঁ মোক দি দিলে, অৰ্ডাৰ দি আনিছে। ভাল লাগিছেনে ক'ব, আৰু আপোনালোক লাগিলে অৰ্ডাৰ দিব পাৰিব। আৰু এতিয়া ভাবিলোঁ খানা যিহেতু খাই ল'লোঁ, অলপ টাইম আছে, গতিকে ভাবিলোঁ অলপমান ফুৰিয়ে লওঁ। কালি অৱশ্যে বেছি ভালকৈ ফুৰিম, কালি আহিম বুলি ভাবি থৈ দিছোঁ। প্ৰথম দিনাখন, বছৰৰ প্ৰথম দিনা, মানে 1 তাৰিখে 1 জানুৱাৰীত আহিম বুলি ভাবি থৈ দিছোঁ। তথাপিও মানে আহিছোঁ যিহেতু, অলপ নুফুৰাকৈ গ'লে বেয়া লাগিবতো, সেইকাৰণে আহিলোঁ। পাৰ্কখনৰ ভিতৰতে এবাৰ সোমাই ধুনীয়াকৈ ভিডিঅ' ল'লোঁ, দুটামান ফটো তুলিলোঁ। তুলি কিনে এতিয়া আমি যাম ঘৰলৈ। আজি বেছি নুঘূৰিলোঁ, কাৰণ কালি যিহেতু আহিম, কালি বেছি ভালকৈ ঘূৰিম আৰু আপোনালোককো দেখুৱাম। এতিয়া যাম আমি থ্ৰেডিং কৰিবলৈ, মই যাম থ্ৰেডিং কৰিবলৈ, আৰু এওঁ যাব দাড়ি চুলি কাটিবলৈ। কাৰণ কালি যিহেতু বছৰৰ প্ৰথমটো দিন, অলপমান চাফা হৈ থাকিলে ভাল লাগেতো। ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ, বাই বাই।